এই মুহূৰ্তত এটা বিগ ব্ৰেকিং নিউজ। BTCৰ নিৰ্বাচনৰ পাক মুহূৰ্তত বাক্সাত আৰক্ষীৰ বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ। বাক্সা আৰক্ষীৰ সফল অভিযান। বৰবৰী আৰক্ষী থানাৰ অন্তৰ্গত চিনাৰী বস্তিত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ। বাক্সা আৰক্ষীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাও দংগলৰ নেতৃত্বত উদ্ধাৰ এই অস্ত্ৰখিনি। চিনাৰী বস্তিৰ দিৰিং নদীৰ পাৰত মাটিত পুতি থোৱা অৱস্থাত উদ্ধাৰ অস্ত্ৰখিনি। দুটা AK-47 ৰাইফলৰ লগতে 520 জাই সজীৱ গুলী উদ্ধাৰ। মুহূৰ্তত পোৱাটো কঠিন। আমাৰ অলৰেডি ইনভেষ্টিগেশ্যন চলি আছে। এই ইনভেষ্টিগেশ্যনৰ অন্তত ক'ব পৰা যাব কোন লোকৰ বা কোন হাততাই বা কেনেকুৱা ধৰণৰ অস্ত্ৰটো। এতিয়ালৈকে আমি তাকো আটক কৰা নাই, সেইটোকে অনুসন্ধান চলি আছে। ডেফিনেটলি আমিতো কণ্টিনিউ কৰি থাকিলে অপাৰেশ্যন পাই যাব। ছাৰ গম পোৱা নাই। NDMD